ভাল লাগিছে এনেকৈ ৰাজহুৱা কামবিলাক যদি কৰি দিব পাৰো খুব ভাল লাগে কাৰণ ইয়াত কোকল ভাঙি বুলি কয় এইখিনি ৰেভিনিউ ভিলেজ হিচাপে কোকল ভাঙি ইয়াত মান্তিগিৰি আৰু পথাৰচুবা আৰু আপোনাৰ পুৰাণী টংলা আৰু খিৰখামাখা এইবিলাকৰ গোটেই ৰাইজে এটা মৰাখালীৰ খুব প্ৰয়োজন গতিকে তেওঁলোকে এই ৰাস্তা কিনাৰত একটা সৰু জায়গা আছে তাতে মানুহৰ সংস্কাৰটো তাতে কৰি থাকে তে মানুহ মৰিলে তেওঁলোকে ক'ত জুলাম ক'ত থম এনেকুৱা ব্যৱস্থা তেওঁলোকৰ হৈ থাকে তেওঁলোকৰ বহু বছৰ ধৰি তেওঁলোকৰ দাবী আছিল এইটো বনাই দিয়াৰ কাৰণে আগৰ চৰকাৰত থকা মানুহবিলাকে তেওঁলোকে বনাই থৈ যাব নোৱাৰিলে গতিকে এইবাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলাই আছে ইয়াৰ লগত বহুতখিনি কাম কৰাৰ কাৰণে চিন্তা কৰিছিলে আৰু আগবাঢ়ি আহিছে প্ৰতিটো দিশতে কাম কৰি আছে এয়া আমাৰ ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত ইটো জাগাত আমাৰ বিটিআৰৰ ইএম তথা আমাৰ ভেৰগাঁও সমষ্টিৰ এমচিএলএ দাওবৈচা বড়ো ডাঙৰীয়াৰ জৰিয়তে ইয়াতে ক্ৰিমেটৰিয়াম গ্ৰাউণ্ড যিটো মানুহ মৰিলে তাতে জ্বলোৱা হয় এই ঘৰটো বনাই দিয়াৰ কাৰণে তেওঁ লাগি আনিছে আৰু এইটো চেণ্ট্ৰেল প্ৰজেক্টৰ পৰা আনিছে আমাৰ সমষ্টিত কেইদিনমান আগত 4-5টা মান বনোৱা হ'ল কিন্তু একেবাৰে এইবাৰ 18টা অকল এই মানুহ জ্বলোৱা ঘৰটো তেওঁ 10 লাখ টকাকৈ 1,80,00,000 টকাৰ তেওঁ চেণ্ট্ৰেল প্ৰজেক্টৰ পৰা লাগি আনি চেংচন কৰি আনিছে আৰু ইয়াৰ ভিতৰতে ইয়াতো এটা আজি শুভ আৰম্ভ কৰা হ'ল আজি গোটেইখিনি প্ৰায় কৰা হৈছে প্ৰায় 12টা মান কৰা হৈছে আজি আৰু 6টা মান বাকি আছে অহাকালি কৰা হ'ব আমি ভাবিছোঁ এইবিলাক যেতিয়া বনাই দিব এটা ডিসিপ্লিনত আহিব এটা ষ্টেণ্ডাৰ্ড লেভেলত আহিব নহলে ইয়াত এটা য'ত ত'ত এনেকুৱা বহুত কিবাখিনি আলাই আথেনি হয় আৰু বৰষুণ দিলে বতৰটো বেয়া হ'লে সাংঘাতিক কষ্ট হয় ৰাইজৰ গতিকে এই ৰাইজৰ দুখ বেদনা এইবিলাক চিন্তা কৰি মানে আমাৰ দাওবৈচা বড়ো ডাঙৰীয়া বনাই দিছে তেখেতক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে বিভিন্ন আঁচনি বনাই আছে আপোনালোকে দেখাই আছে গতিকে তেওঁলোকেও বহুত সন্তুষ্ট হৈছে বহুত দলে বলে ৰাইজে আহিছে ইয়াতে বহুত ৰাইজে ওলাই আহিছে গতিকে ভাল লাগিছে ৰাইজৰ কাৰণে কিবা এটা কাম কৰি দিব পাৰিলে আমাৰ ভাল লাগে গতিকে এইখিনিয়ে ধন্যবাদ যেটো আমাৰ তিনিখন গাঁৱৰ খিৰখামাখা পথাৰচুবা মান্তিগিৰি আমাৰ এই যিটো মৰাহালি এই মৰাহালিটো আমি বহুত দিনৰ পৰা আগৰে বহুত কষ্ট কৰি ইয়াতে মানুহ মৰা হয়তো থব লগা হৈছিল যেটো বহুত অসুবিধা বাৰিষা কালত যেটো মানুহ মৰে তেতিয়া আমাৰ ইয়াতে পানী বেছিকৈ হয় থকাৰ কাৰণে খুব অসুবিধা আছিল যেটো আজি আমি যেটো আজি যেটো আমাৰ চৰকাৰৰ পৰা ইউপিএল চৰকাৰৰ পৰা যেটো ভেৰগাঁও সমষ্টিৰ আমাৰ মাননীয় দাওবৈচা বড়ো যেটো আমাক এইখন আজি ইনিগ্ৰেশ্যন কৰি দিলে যেটো চেংচন কৰি আনিলে আমাৰ সমাজৰ পৰা বহুত ধন্যবাদ থাকিল যেটো এনেকুৱা বিচাৰি আজি পোৱাৰ বাবে আমি সক্ষম হৈছো ভাল লাগিছে খুব কষ্ট হৈছিল মানুহ সৎকাৰ কৰিবৰ কাৰণে বৰ অসুবিধা হৈছিল আজি দিলে কি কম আজি আমি আগৰ পৰা আমাৰ খুব অসুবিধা আছিল মানুহ মৰিলে বৰষুণে ৰ'দে খুব কষ্ট কৰিছে কিন্তু জংঘল কিন্তু আজি এনেকুৱা যে এটা বনাই দিলে আমাৰ খুব ভাল লাগিছে চবে আৰু এনেকুৱা যাতে ভৱিষ্যতে ভালে থাকিব সেইটোকে আমি এইখিনি ভাল পাইছোঁ প্ৰমোদ ছাৰকে আমি ধন্যবাদ দিলোঁ আৰু দাওবৈচা ছাৰক